কৰিছে ৰাজ্যবাসীৰ কাৰণে সন্ধিয়া কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 অক্টোবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ। ৰাছিয়ান সেনাৰ শিবিৰত এক ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এক ভয়ংকৰ আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। থিতাতে মৃত্যু হৈছে সেই আক্ৰমণৰ ফলত 11জন ৰুছ সেনাৰ। বিগ ব্ৰেকিং লৈ আহিছো। ৰাছিয়ান সেনাৰ কেম্পত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে 11জন সেনা জোৱানে। 11 সেনা জোৱানে প্ৰাণ হেৰুৱাইছে। ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধৰ মাজতেই ভয়ংকৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। ভয়ংকৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে 15জনতকৈও অধিক সেনা জোৱান। 2 সন্ত্ৰাসবাদীয়ে ধাৰাসাৰ গুলীবৰ্ষণ কৰে ৰাছিয়ান সেনাৰ ওপৰত। ৰাছিয়ান সেনাত ভলণ্টিয়াৰ হিচাপে কাম কৰি আছিল 2 আক্ৰমণকাৰীয়ে। আক্ৰমণৰ পিছতেই সেনাৰ গুলীত মৃত্যু হৈছে 2 সন্ত্ৰাসবাদী। ইউক্ৰেইনৰ সমীপৱৰ্তী আৰ্মি ফায়াৰিং ৰেঞ্জতেই সংঘটিত হৈছে সেই ভয়ংকৰ ঘটনা। আৰু ৰাছিয়ান সেনাৰ কেম্পত এনেদৰে ধাৰাসাৰ গুলীবৰ্ষণ কৰাৰ ফলতে এনে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। সমান্তৰালভাৱে আন এটা ডাঙৰ খবৰ জনাইছোঁ। ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে 9জনকৈ লোকে। এটা ডাঙৰ খবৰ জনাইছোঁ। এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ জনাইছোঁ। টেম্পু আৰু টেংকাৰৰ মাজত মুখামুখি খুন্দা আৰু মুখামুখি সংঘৰ্ষৰ ফলতে 9জন লোকৰ মৃত্যু হৈছে। সেই ভয়ংকৰ দুৰ্ঘটনাত 9জন লোকে প্ৰাণ হেৰুৱাইছে। কৰ্ণাটকৰ হাছন জিলাত এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে। দেওবাৰে পুৱা সংঘটিত হৈছে সেই ভয়ংকৰ পথ দুৰ্ঘটনা আৰু গান্ধী নগৰৰ সমীপতে সংঘটিত হৈছে সেই শোকাবহ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গৈছে 9জনকৈ লোকৰ।